বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে ইণ্ডিগো পলিমাৰ পুটি। বৰবাদ কৰি দিছে এই চবে। বোলো হয়নে কাকনো গালি পাৰি পাৰি গৈছে। বোৱাৰীও গালি পাৰিবলৈ ঘৰত কিবা মানুহৰ অভাৱ হৈছে নে? ঘৰ ভৰি আছে দেখোন। পিছে হলনো কি? ডেইলি এজনীকে আনেহে শেষ কৰি দিছে। কোনে কা কণাৰ কথা কলে জানো। তৰা মাই বহি আছা? নাই শুই আছো। তোৰ এই ৰসাল কথাৰ কাৰণে তোক মই বিৰাট ভাল পাওঁ। ৰসত ডুবি আছো মই, ৰসগোল্লা যে। বাহ, ইমান ৰস ঢালছি যা। কিয়নো ইমান ফৰটনি কথা কৈ থাকে? বয়স হৈছে নহয় আপোনাৰ, অকমান গহীন হওকচোন। তই ভাবছা কি মই তোক বেয়া পাইছো? মই তোক বেয়া নাপাওঁ। তই মোক যিমান বুঢ়াই কক বয়সীয়ালে কক, মই মুঠতে তোক বেয়া নাপাওঁ। একদম মানে ফটো আমি ৰাতিপুৱাই এনেই ফটা লেকচাৰ মাৰি থাকে। আঁতৰ হওক। আচল কথাটো কবাই থাকিল নহয়। তৰা তুমি মানে ৰাতিপুৱা মোৰ চুবাবলৈ আহে। তৰা আহিল মানে আকৌ পিছে পিছে। আচল কথাটো কোৱাই হোৱা নাই নহয়। আপোনাৰ একো আচল কথা নকল কথা শুনিবলৈ নাই যাওক। কিয় ইমান খং কৰা? মোৰতো চুবাই নাথাকিবচোন এনেই। আজি বছৰৰ শেষ দিন, গালি গালাজ নকৰিবিচোন। আজিতো 31 ডিচেম্বৰ। সেইকাৰণে তোক খানা এটা খাম দেই। কাম নাই আৰু মোৰ। কাম নাই? কিয় কাম নাই? শেষ কৰি দিছে। জুই লগাইকেইটাই খাই দিছে মোক। কি হ'ল? বিয়া পাতিবা নহয়? হয়, ফেব্ৰুৱাৰী। ল'ৰা ছোৱালীটো হ'বই। ইচ্ছা নিজৰ ফালৰ পৰা একো চেষ্টা নকৰা তাৰমানে। নকৰাই ভাল। হেৰি ডেইলি এজনীকে আনিব হেই। শেষ কৰি দিছে মোক। ডেইলি এজনীকে আনিব? কোনে ডেইলি এজনীকে আনিব? কি কথাবিলাক কৈ থাকে পাই। ছাৰ গুড মৰ্ণিং। গুড মৰ্ণিং। হেল্প এটা কৰিব নেকি? কি হেল্প? ছাৰ মই আপোনাৰ বাইকৰ সন্মুখত শুই দিম, আপুনি মোৰ গাৰ ওপৰেদি বাইকখন চলাই নিব নেকি বাৰু? এই কি কথা কৈ থাকে হে? হেল্প বিচাৰিলে হেল্প কৰিব নোৱাৰিলে কিহৰ ওপৰলা? হাই নিউ ইয়েৰ, হেপী। হাই এভৰিবডি, হেপী নিউ ইয়েৰ। হাই অল বডি, মেনি হেপী নিউ ইয়েৰ। বাকলি সেইখন ইংৰাজী যদি মনত ৰাখিব নোৱাৰো, যাতে মনত নৰখে। হাই অল বডি, something happy new year. Thank you. বাকলি something happy new year হয় জানো? নহয়। ছাৰ কি কৰি আছে? প্ৰেক্টিচ। কিহৰ? ছাৰ কাইলৈ হেপী নিউ ইয়েৰ যে, সেইকাৰণে ইংৰাজীতে চবকে হেৰি জনাও বুলি ভাবিছো। বাকলি গালি নিদি হাঁহি মাৰি গল যে, তাৰমানে ছাৰে চাপৰ্ট কৰিছে। হাই অল বডি, হাই এভৰিবডি, মেনি হেপী নিউ ইয়েৰ। এই কথা চাগে হৈছেগে। আপোনাৰ গোটাই ঘৰখন বিচাৰিছিলো, ইয়াত কি কৰি আছে? আলু কাটি আছো। কিয়? আলু কিয় কাটে নেজানো? জানো যদি সুধিছ কেলেনো? নহয় মানে আলু দালিতো দিয়ে, চব্জিতো দিয়ে, মাছ মাংসতো দিয়ে, আপুনি বা কিয় দিব কাটিছিল? তোৰ মূৰত দি মুড়ি ঘন্টা বনাম, খাবি। মোৰ বাৰু আগৰ জন্মত
অগ্নিদেৱতাৰ জীয়েক আছিল নেকি? ছাৰ এদিন দুদিন যাই যাই বছৰটো শেষে হৈ গ'ল ন। হয় দিয়ক হে। কালিৰ পৰাতো নতুন বছৰ আৰম্ভ। নতুন বছৰটো ভালে ভালে গ'লেই হ'ল আৰু। ভালে হ'ব ছাৰ। ছাৰ কাগজখন বিচাৰি পোৱা নাই নহয়। ভালকে থোৱা নাছিলে। থৈছিলো। হৈছিলে যদি পোৱা নাই কিয়? কেতিয়া কিবা এটা কৰিলে তেওঁ এই বস্তুবিলাক খুচৰি ফুৰে মানুহটো মানে শান্তি নোহোৱা হৈছে আৰু। ছাৰ মই আকৌ এবাৰ ভালকে চাই আহো ৰ'বচোন। ছাৰ দেখছে না তৰা মায়ৰ ইমান খং, কেতিয়াবা ভয়ে লাগে মোৰ। বিউটি, তুমি মোক নিজৰ ককায়েক বুলি ভাবানে? ভাবো কওক। ৰিকুৱেষ্ট এটা কৰো ৰাখিবা। কি ৰিকুৱেষ্ট বা? ইয়াতে বুকু এটা মাৰাচোন। কিয়? সেইবোৰ নুসুধিবা মাৰা। বাকলি মোক ভুকু পৰিলে কলিজা ফাটি চিটা চিট হব। ফালিবলৈকে কৈছো, মাৰাচোন মাৰা। এনে কি হলো কওকচোন। দিয়া থাকিবলৈ ইচ্ছা নাই আৰু। কিয়? ডেইলি ডেইলি নতুন নতুন এজনী আনেহে। কোনে কাক আনে? সেইবোৰ নুসুধিবা, আগতে তুমি বুকুটো মাৰাচোন। যিমান পাৱাৰ আছে সিমান পাৱাৰত মাৰা। মাৰা। নকৈছো আৰু কি কথাবোৰ যে কৈ থাকে নহয় আপুনি। হেল্প এটা বিচাৰিছো, সেইটোকে কৰিব নোৱাৰে চাচোন। কি হলে? শুনকচোন কি কৈছে। কোনে? গায়কদাই কি কলে? ভুকু এটা মাৰি দিব লাগে বোলে। মাৰি দিব লাগিছে। মৰি থাকিব। নমৰে। নকৈছে নে আপুনি? মৰি থাকিব। এবাৰ স্কুলত এটা লগত কাজিয়া দবৰা দবৰি তোৰো ভুকু এটা তাৰ যেনে তেনে মৰা পাহে পাইছে এইটো। হয় নেকি? হয় ছাৰ। ছাৰ এবাৰ কলেজলৈ গৈ থাকোতে পাণ দোকানৰ পৰা আকৌ ল'ৰা এটাই মোক কি যোগাইছে জানে নে? হাই চেক। ছাৰ, আপুনি তাৰমানে মোৰ ওপৰেদি বাইক নচলায়? কি কথা কয় হে? কিয় আপোনাৰ ওপৰেদি বাইক চলায়? আপুনি কি বুজিব মোৰ কণ্ডিশ্যনটো কিমান বেয়া হৈ আছে? অশান্তি পাইছো ছাৰ। চব ঠিক হৈ যাব। নহয় ছাৰ, বাইক চলাবলৈ বেয়া পাইছে যদি চুটেই কৈ দিয়ক মোক। ছাৰ প্লিজ। নাই ছাৰ, আজি 31 ডিচেম্বৰ, বছৰৰ শেষ। অশান্তিবোৰ আজিয়ে শেষ কৰি দিওঁ বুলি ভাবিছো। মাকচোন লাহেকৈ গুলি এটা মাৰি দিয়ক। ই যে বকি থাকে নহয় হে। হেল্পটো মানুহে কিয় নকৰে বাৰু মই বুজি পোৱা নাই। বাকলি হাঁহিবলেনো কি হ'ল? তোমাৰ ইংলিছ শুনি হাঁহিছো যদি। ইংলিছ হবলৈ হাঁহি উঠা বস্তু। কাইলৈ চাবাচোন কেনেকে মই চবকে ইংলিছত কওঁ। ইংলিছতনো কিয় কব লাগে? এইটো ইংলিছৰ হেপী নিউ ইয়েৰ হে। ভৰ্তি যদি এজনী। কওক। হেল্প এটা কৰি দিবা নেকি? কি হেল্প? বিউটি, তুমি অকণ বাহিৰলৈ যোৱাচোন। কেলে বাহিৰলৈ যাম বা মই? তোমাৰ কাম নাই, যোৱাচোন তুমি। গোটেইজনাই এজনা দেওবাৰ বৰ কাম আছে। কওক। এডাল লোৱাচোন। কিয় আঁঠু কাঢ়িছে? সৰুতে টেকেলি ভঙা খেল খেলি পাইছিলা? আমাৰ গাঁৱত মাঘ বিহুৰ সময়ত ময়ে চেম্পিয়ন আৰু। মজা। কি? টেকেলি ভঙা দি লাঠিয়ে কোব এটা মাৰি মোৰ মূৰটো ভাঙি পেলোৱাচোন। ইছৰাম কি কথা কৈছে এইবিলাক? পাপ লাগিব নহয়। কৃষ্ণ কৃষ্ণ। ক'ত গ'লা? বিপদৰ সময়ত হেল্প এটা বিচাৰিলেও মানুহ এটা নাপায়। বেয়া পাইছো দেই, বেয়া পাইছো চবকে। বেয়া পাবলৈ কি হ'ল আকৌ? আমি 31 ডিচেম্বৰ কথা পাতি আছো। কুলি মাৰাহে 31 ডিচেম্বৰ। মোৰ এইটো চিটুৱেশ্যনত কিহৰ 31 ডিচেম্বৰ? কি হৈছে গাৰ্ড? তৰা কথা এটা কওঁ, বেয়া নাপাবি দেই। তই কালিৰ পৰা বগা চন্দনৰ ফটা লোৱা কৰবি। কিয়? বগা চন্দনৰ ফটা ললি খং নাইকিয়া হৈ যায়। যিহেতু আজি 31 ডিচেম্বৰ, বছৰৰ শেষ দিন, গতিকে আজিৰ পৰাই তোৰ খং চং নাইকিয়া হব লাগব। হ'ব দিয়ক, উপদেশ দি থাকিব নালাগে, যাওক এতিয়া। খং উঠিলে নহয়।
যিহেতু আজি 31 বসুমতাই আহকচোন আহক বাহিৰলৈ ৰহে মই 31 ডিচেম্বৰৰ কথা পাতি আছো গুলী মাৰকহে 31 ডিচেম্বৰ এই আহক ইছ, মানে মোৰতো গৰম কৰি দিয়ে মানে মোৰ বাৰু খংটো সঁচাকে বেছি নেকি বিএছএফক সুধিব লাগিব কি হ'ল আহক আৰে উঠক এই উঠ আৰে কি হ'ল উঠকচোন কিয় উঠক না উঠক কি কৰি থাকে ষ্টাৰ্ট কৰক ইমান দিগদাৰ দিয়ে গিয়াৰ লগাওক মই ঠংখেলি মাতিছিলে আৰু মোৰ ওপৰতে চলাই দিয়ক গাৰ ওপৰতে চলাই দিয়ক ঐ উঠ 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 নামি আহিলে কিয় উঠচোন তই গাৰ ওপৰতে চলাই দিব লাগিছিলে ঐ মূৰ্খ না কিয়া মোৰ পৰা জেগা পোৱা নাই চালা জীৱনত হেল্প কৰা মানুহ এটা নাপালো सुनो ना सुनाई दे रहा है क्या हाँ हाँ एक बात पूछना था मेरा गुस्सा बहुत ज्यादा है क्या क्या है ठीक है ओके बाय बाय लव यू কি হল কাৰ লগত পাতিছা বিএছএফৰ লগত কি হল বা কথা এটা সুধিলো কি কথা মোৰ খংটো বেছি নে কম তাকে সুধিলো ফোন কৰি নকৈছো আৰু তোমাৰ খং বেছি নে কম তুমি জানিবানে ভিনিয়ে জানিব নহয় মোৰ কথাবোৰতো মই জানোৱে কিন্তু তেওঁক সুধি ললে মানে মই কনফাৰ্ম হওঁ মানুহ মাৰিবা দেই তুমি মই অকমান আহি আছো দেই তুমি পটককে আহিবা মোৰ কথা এটা আছে তোমাৰ লগত ঠিক আছে দিয়া বসুদা হয় দিয়ক কি হয় দিয়ক বিএছএফে মোক কলে কি কৈছে বেছি বুলি কোনটো বেছি খংটো আকৌ মইতো আগতে কোৱা নাছিলো আপুনি কৈছিলে কিন্তু বিএছএফে এতিয়া কলে যেতিয়া মই বিশ্বাস কৰিছো আৰু বিএছএফে কলেহে বিশ্বাস কৰে আমি কলে বিশ্বাস নকৰে আপুনি কলে কিয় বিশ্বাস কৰিম হে বিএছএফ মোৰ হাজবেণ্ড আপুনি মোৰ কিহৰ কিটো হে কথা কবলৈ আহে অ কেনেকুৱা ছোৱালী এইটো তাই ঐ কি চাইছ এনেকে নজৰ নালাগে দিয়ক হেই বেঙা সেই বুলি কোৱা নাই তই ইমানকে ৰ লাগি কি চাই আছ সেইটোহে সুধিছো ইমান বৰ পাচলি কাটি আছে যে ৰাতি কিবা খানাৰ আয়োজন আছে নেকি কি খানা 31 ডিচেম্বৰ নহয় হেৰো কাম নাই মোৰ খানা বুলি কাৰো গুৰুত্ব নাই যে 31st খানাটোতো খাবলৈ মন যায়েই দিয়াচোন মন যায় মানে খালেই হ'ল এৰেঞ্জ কৰিলে হ'ল দেখোন এৰেঞ্জ কৰা চিটুৱেশ্যনটোত থাকিব লাগিব মানে চিটুৱেশ্যন বনাব কোনে সেইকেইটাহে ছাৰক পতাই মেলি চিটুৱেশ্যনটো বনাই এতিয়া আমি যদি কবলৈ যাওঁ ছাৰৰ গালি খাই মৰিব লাগিব এবছৰ খানা চানা বাদ দিয়া আৰু বেয়া পাইছো দেই বেয়া পাইছো চবকে বেয়া পাবলৈ কি হ'ল আকৌ আমি 31 ডিচেম্বৰ কথা পাতি আছো গুলী মাৰাহে 31 ডিচেম্বৰ মোৰ এইটো চিটুৱেশ্যনত কিহৰ 31 ডিচেম্বৰ কি হৈছে গাৰ্ড মোৰ এইটো চিটুৱেশ্যনত এওঁলোকে 31 ডিচেম্বৰত ডিছকাছ কৰি আছে মোক মাৰি পেলাব নোৱাৰে কিহৰ কাৰণেনো আপোনাক মাৰি পেলাব লাগে কি হৈছে জনাৰ এইটো বয়সতে জুই লগাটোৱে ডেইলি এজনীকৈ আনে কোনে ডাঙৰ জুই লগাটোৱে ৰ'বহে ভালকৈ কওকচোন কি হৈছে ছাৰ মোৰ ডাঙৰটো ক্লাছ 4ত পঢ়ে কি স্কুলৰ পৰা আহোঁতে সদায় ছোৱালী এজনীৰ লগত লৈ আহে সদায় বেলেগ বেলেগ আৰু আবেলিলৈকে দুইটাই একেলগে খেলি থাকে বাপেক ৰৈ থাকে এই নিদিয়ে নহয় জুই লগাটোৱে ডেইলি বেলেগ বেলেগ লগৰ ফ্ৰেণ্ডবোৰ খেলিবলৈ লৈ আহে তাতে কি ডাঙৰ কথা অভ্যাসটো বেয়া হৈ যাব নহয় ছাৰ এতিয়াহে খেলিবলৈ আনিছে ডাঙৰ হলে ৰবাহে কিয় হাঁহিছে ছাৰ মই তাক বুজালো বোলো বোপাই ডেইলি ডেইলি ছোৱালী নানিবি সি উল্টাই মোক উত্তৰ দিছে বোলে বুঢ়া আনিমেই তই যদি জ্বলিছ তইও এজনী আনিবি অশান্তি সময়ত হাঁহি থাকা কিয় টেনচন নল'ব কাৰ্ড আজি 31st বছৰৰ শেষ দিন চাব আগৰ সকলো অপায় অমংগল অশান্তিবোৰ দূৰ হৈ যাব হ'বনে ছাৰ হ'ব
কালিৰ পৰা সকলো নতুন হ'ব। নতুন আশা, নতুন সপোন, নতুন কল্পনা। চাই দিম। এইটো কথা কোৱা নাই। এইকেইটাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে। এইকেইটাক লগ নকৰাকে কেনেকে যাম? তেখেত ঘৰত নাই, সঁচাই নাই নে? নহলে কি মই মিছা কথা কম? Hey! Oh, Hey! biam खालामगासिनो सारा। Hey! 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 স্যার, ফাইলটো আনিছে? হয় স্যার। দিয়ক। স্যার, আপুনি এনেকে ডেইলি এক্সাৰচাইজ কৰি থাকে নেকি? ময়ো কৰিছিলো মাজে মাজে। হয় নেকি? হয় স্যাৰ, এটাও ভাল কথা। পেনটো দিয়ক। লওক ছাৰ, মই আগতে হাইস্কুলত থাকোঁতে মই এইটো কি কয় ছাৰ? টাইকোৱাণ্ডো। টাইকোৱাণ্ডো লৈছিলো ছাৰ। এতিয়া মই মাৰি দেখাব পাৰো আপোনাক ছাৰ। নালাগে নেকি এতিয়া? নাই ছাৰ, আজিয়ে চাওক। চাব দেই। ঐ! Hey! বৌ নমস্কাৰ। নমস্কাৰ। মই ৰাজেন শইকীয়া। অ, এইটো কেকেদাৰ ঘৰ নহয় জানো? হয়। আপুনি কেকেদাৰ বৌ? থেংক ইউ ভেৰি মাছ। হৰি, পকাখন বচিছো এই চবে মানে। হৰি হৰি হৰি, ওলাই আহকচোন। কেকেদা হৰি, এই ৰ'বচোন, আপুনি যে পাকা বচি থোৱা দেখিছিলে নাই? সোমাই আহিছে যে ভিতৰলে। দেখিছিলো। কেকেদাক বিচাৰি আহিছো। ই কেকেটাক বিচাৰি আহিছো। কোন আপুনি? মই ৰাজেন শইকীয়া। হলেও আমাৰ ঘৰলে এনেকে কিয় সোমাই আহিব? কেকেদাক বিচাৰি আহিছো। কেকেদা, কেকেদা, দেখি চাইডত কথাই নুশুনা দেখোন। ওলাবি নে? কেকেদা, মানুহটো মানে অৰি মহাশয়, আপুনি ভালে ভালে কবনে আপুনি কোন হয়? মই ৰাজেন শইকীয়া। উহ ৰাম, অথনিৰ পৰা যে সেই নামডাল কৈ আছে, পিছৰ খিনি কওক। আৰুনো কি কম, মই ৰাজেন শইকীয়া আকৌ। আৰে, আপুনি শইকীয়াই হওক বা বৰুৱাই হওক, এনেকে পৰৰ পুৰুষ এজন হৈ লোকৰ বেডৰুমত সোমাবলে অকণো লাজ লগা নাই নে? মই কেকেদাক বিচাৰি আহিছো। কেকেদা, কেকেদা। ই তাৰ মানে চুবাই। গুটি বাহনিৰে কোবাই আছো কেতিয়া। ভালে ভালে যাবি নে? কেকেদা, ইয়াতো নাই দেখোন। হৰি, ৰ'বচোন ৰ'ব। হৰি, আপুনি কি বুলি ভাবিছে হে এইখন? একো বুলি ভবা নাই। আৰে, মোৰ ঘৰখনক আপুনি একো বুলি ভবাই নাই তাৰমানে? ভাবিছো এখন কেকেদাৰ ঘৰ। উইদাউট পাৰ্মিশ্যনত মোৰ ঘৰখনত আপুনি কিয় পনপনাই ঘূৰি ফুৰিছে? মই কেকেদাক বিচাৰি ফুৰিছো। আমি একেই মানুহ। কেকেদা, কেকেদা। এইটো দেখিছ আকৌ ভিতৰ পালেগে। তই যাবি নে? এই চবৰ পৰা মানে শান্তি নাই। কেকেদা, ক'ত যে থাকে মানুহটো নহয়। তোক ভালে ভালে কৈছো, তই ইয়াৰ পৰা যাচোন। কেনেকৈ যাম? কেলে তোৰ এই ভৰি দুখন নাই? এইটো কথা কোৱা নাই। কেকেদাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে। কেকেদাক লগ নকৰাকে কেনেকে যাম? তেখেত ঘৰত নাই, সঁচাই নাই নে? নহলে কি মই মিছা কথা কম? নাই যদি আগতেই মোক ক'ব লাগিছিল। এনেই টাইম সোপা মোৰ বৰবাদ কৰিলে। আহিছো দিয়ক। দেখিছা, এতিয়া তাৰ টাইম মইহে বৰবাদ কৰিলো। মোৰ যে নমুনা কিছুমান আহে নহয়। কৰলো কেনেকে মই? বোনটোত কিবা ডিফেক্ট আছে নেকি? ডিফেক্ট থাকব নালাগে। বসুমতাৰী, ছাৰ, আপুনি এতিয়াও এক্সাৰচাইজ কৰি আছে? ছাৰ, এই বোনটো এক্সামিন কৰি আছো। কিহৰ এক্সামিন? মানে ছাৰ, বোনত কিবা এটা ডিফেক্ট আছে নেকি? মানে ছাৰ, মই লাইফত ইমান কিক মাৰিলো, কোনো দিন পৰা নাই। কিন্তু আজি কিক মাৰাতে মই পুতুককে পৰি গেলো। সেইকাৰণে মই ভাবছো ছাৰ, আপোনাৰ এই বোনত কিবা এটা ডিফেক্ট আছে। এতিয়া আপুনি বনৰ ডিফেক্ট উলিয়াই থাকিব নালাগে। থানালৈ যাওক, মই গৈ আছো, যাওক।
হ'ব ছাৰ ডিফেক্ট আছে বেহেৰবাৰী